হেল্ল' গাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাহঁতে যে জেং বিহু কৰিছিলে তাতে পাইছিলে বৰঙণি, আৰু সেই বৰঙণিৰ বাবে মাহঁতে ভাবিলে এটা খানা খাব বুলি, আৰু সেয়েহে আমাৰ ঘৰত সকলো আহিছে, আণ্টিসকল আৰু আণ্টিহঁতৰ ল'ৰা ছোৱালী সকলো আহিছে। আৰু এইফালে আমাৰ পিছফালে খানা বনাই আছে এইজনী আণ্টিজনীয়ে মাংস বনাই আছে। তো কি কয় শুনকচোন আণ্টিহঁতে। আৰু ইয়াৰ পাছত পাপৰ বনালে, পাপৰ বনোৱা হ'ল আৰু সকলোখিনি ৰেডি হ'লেই। গোটেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'লগৈ, আপোনালোকে চাওকচোন। আমি আজি গোটেইখিনি লগ হৈ খানা খাব বিচাৰিছোঁ, সেয়ে আমি এই পাপৰটো মাংস চাংস বনালে, এতিয়া পাপৰটো লাষ্ট আৰু কণী বনালোঁ, চালাড বনালোঁ, দাইল বনালোঁ, ভাত বনালোঁ। এতিয়া পাপৰখিনি নিয়ে আমি এতিয়া খামগৈ। আৰু ইয়াৰে পাছত ভাত দিলেগৈ সকলোকে, আৰু ফাৰ্ষ্টতে ল'ৰা ছোৱালীবোৰক দিলে, যিহেতু সিহঁতে ইমান টাইমৰ পৰা ৰখি আছে আৰু সৰু, সেয়েহে সিহঁতক আগতে দি দিলে। ইফালে সকলোবোৰক দেখাই দিছোঁ অকণমান, আৰু তাৰে পাছত আমাৰ বেটছটো গ'ল খাবলৈ। এনেকৈ আপোনালোকক দেখাই দিছোঁ, সকলোখিনি চাওকচোন। আৰু খানা ইমান ধুনীয়া হৈছে, বহুত ভাল লাগিছে। তাৰে পাছত সকলো আণ্টিসকলে যাবৰ সময়ত অকণমান ডান্স কৰিলে, তাকে দেখাই দিছোঁ। আৰু তাৰে পাছত আমি নেক্সট দিনা আহিলোঁ হস্পিটেল, যিহেতু ভাইটিৰ গা বেয়া। আৰু এইফালে মাক দেখাই দিছোঁ অকণমান। এইফালে ভাইটি, সি পিছে লাজ কৰে, দেখাই নিদিওঁ ইমান এটা। তাৰপিছত এইফালে অকণমান দেখাওঁতে সি আকৌ হাঁহিছে। তাৰপিছত এইফালে মা আৰু ওচৰত মানুহ আছে, আৰু এইফালে অকণমান ময়ো ওলালোঁ। আৰু তাৰপিছত আমি আহিলোঁ, আহি কিনে ৰাতিৰ ভাতো খালোঁ। এইফালে আছিলে চিকেন, তাৰপাছত ভাত, দাইল খালোঁ, মাছ খালোঁ, আৰু আজিলৈ এইখিনিয়ে আছিলে। আণ্টিহঁতেও আহি খুব ভাল লাগিল। আৰু এনেকৈয়ে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। বাই।